আমি অসমীয়া মানুহে অসমীয়া গামোচাখন ডিঙিত লওঁ, কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যেতিয়াৰ পৰাই গামোচাখন ডিঙিত লোৱা আৰম্ভ কৰিলে, এতিয়া আপোনালোকে চাব যে যিকোনো মিটিঙতে ভাৰতৰ যিকোনো স্থানত কোনোবা নহয় কোনোবা এজন মানুহে গামোচাখন ডিঙিত ওলমাই ৰাখে। সিদিনাখন 3 দিন আগতে মই হঠাৎ টুইটাৰ চালো, জম্মু কাশ্মীৰৰ কিবা মিটিং এখন চলি আছে আৰু জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই ডিঙিত গামোচা এখন লৈ মিটিং কৰি আছে, তাত কোনো অসমীয়া মানুহ নাই। অৰ্থাৎ মোদী ডাঙৰীয়াই অসমৰ স্বাভিমানৰ প্ৰতীক গামোচাখনক ভাৰতৰ 130 কোটি মানুহৰ ঘৰলৈকে লৈ যাবলৈ তেখেতে আমাক অৰিহণা যোগালে, তেখেতে আমাক প্ৰেৰণা যোগালে। আজি ডক্টৰ ভূপেন হাজৰিকাৰ দৰে ব্যক্তিক ভাৰত ৰত্ন দিয়া, নুমলীগড় শোধানাগাৰৰ দৰে শোধানাগাৰক 10 মিলিয়ন মেট্ৰিক টনলৈ উন্নত কৰা, পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ তেলৰ পাইপ লগাই তেল অনা, আগতে অসমে তেল পঠাইছিল, তেওঁ এতিয়া অসমলৈকে তেল অহাৰ ব্যৱস্থা কৰি দিলে। আজি ইন্দ্ৰধনু গেছ গ্ৰিডৰ জৰিয়তে আগতে আমি অসম গেছ কোম্পানীৰ পৰা অকল উজনি অসমৰ 4-5খন জিলাত গেছ দিব পাৰিছিলোঁ। এতিয়া তেখেতে বাৰাউনীৰ পৰা অসমলৈকে গেছৰ পাইপলাইন লগাই দিলে যে আমি যাতে অসমৰ প্ৰত্যেকটো পৰিয়ালৰ ঘৰলৈকে আমি যাতে ডমেষ্টিক গেছ পাইপলাইন লৈ যাব পাৰোঁ। আজি আন্তৰ্জাতিক বিমানবন্দৰে হওক, দ্বৈত ৰেলপথেই হওক, আগতে আমাৰ ৰেল লাইনবিলাকত ছিংগুল ট্ৰেক আছিলে, এখন যদি ৰেলগাড়ী যায় জাংচন নোপোৱালৈকে আন এখন ৰেলগাড়ী আহিব নোৱাৰে, কাৰণ আমাৰ 2টা ৰেল লাইন নাছিলে, আমি পাছ দিব নোৱাৰিছিলোঁ। দিল্লীৰ পৰা গুৱাহাটী যাওঁতে আমাক 48 ঘণ্টা লাগিছিল। এতিয়া আমাৰ অসমত মোদী ডাঙৰীয়াই দ্বৈত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। লামডিঙলৈকে প্ৰায় দ্বৈত ৰেলপথ নিৰ্মাণৰ কাম সমাপ্ত হ'ল আৰু তাৰ লগে লগে এতিয়া আমাৰ ৰেলগাড়ী অহাৰ বাবে এখন ৰেল লাইন, যোৱাৰ বাবে এটা ৰেল লাইন। আজি আমাৰ অসমৰ সকলো ধৰণৰ উন্নয়ন আজি আমি দেখা পাইছোঁ। বগীবিলৰ দলঙে হওক, ধলা শদিয়াৰ দলঙে হওক, গুৱাহাটীৰ শৰাইঘাটৰ ওপৰত দলঙে হওক আৰু মাজুলীৰ ওপৰত দলঙে হওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ অসমলৈ এক বৃহৎ পৰিৱৰ্তন লৈ আহিবলৈ সক্ষম হ'ল। আজি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই পুনৰবাৰ কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতে দীৰ্ঘায়ু লাভ কৰে, শতায়ু লাভ কৰে আৰু ভাৰতবৰ্ষক গৌৰৱেৰে নেতৃত্ব দি সমগ্ৰ পৃথিৱীৰ ভিতৰতে ভাৰতক এখন সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰে। তাৰ লগে লগে অসমৰ প্ৰতি যি তেখেতৰ মৰম, উত্তৰ পূৰ্বৰ প্ৰতি তেখেতৰ যি অভূতপূৰ্ব মৰম, তাৰ বাবে পুনৰ এবাৰ তেখেতক কৃতজ্ঞতা জনাই অসমবাসী ৰাইজলৈ মোৰ সেৱা আগবঢ়াই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ।